ধেত তেৰিকা পাঁচ খানা আহিবাওঁতে বা আৰু কিমান টাইম লাগে হাও মল্লি যা এইটো দেখোন সোণতলাহে ই কিয় চশমা টচমা মাৰি আছে দেখোন অ সোণতলা কি খবৰ তোমাৰ বহুত দিনৰ মূৰত লাগাল পালো দেখোন মোৰ খবৰ একদম একদম মজা মোৰ খবৰ একদম অ তোমাৰ কিবা লটাৰী চটাৰী লাগছে নেকি ক'বাত কিয় সেনকা ক'লা আগতে তোমাৰ অৱস্থা চৱস্থা সিমান ভালেই নাছিল এতিয়া দেখোন চশমা টচমা মাৰি কিনি টিপ টপ ঘূৰি আছ কিয় হে হয় নেকি নকপা আৰু ধনী মানুহগিলাখানে কেনেকৈ ইমান ধনী হৈ গৈছে তাৰে মই ফৰ্মুলা পাই গৈছোঁ কি ফৰ্মুলা মোকো কোৱাচোন মানে এইগিলাখান যি মুকেশ আম্বানী ৰতন টাটা সেইগিলান কেনেকৈ ধনী হৈ গৈছে গম পাইছ নে নাই কেনেকে এটা তাৰ মানে অফিচ আছে সেই অফিচটোত তুমি যদি যিমান পইচা দিয়া 25 দিনত ডাবল হৈ যাব সেই পইচা কি কোৱা সঁচাই নেকি কে সঁচা নহ'লে মিছি হ'ব নেকি মোকে চোৱা মই আগতে কি আছিলোঁ এতিয়া কি হৈ গ'ল অ ৰবা তেতিয়াহ'লে ময়ো মোৰ পইচা এঞ্চি দিম ৰবা মোৰ তাতে এতিয়া 500 টকা এখন আছে সেইখন ডাবল কৰি দিব পাৰিবে নে 25 দিনত 500 টকা এইগিলাখান ডাবল নকৰে পইচা ডাবল কৰাৰ আৰম্ভণি হ'ল 10,000 টকাৰ পৰাই অ মোৰ তাতে দেখোন 10,000 টকা নাই ৰবা মই ঘৰত যাই কিবা এটা ব্যৱস্থা কৰিব লাগিব যাওঁ ঘৰত ব্যৱস্থা কৰাগে আৰু পইচা সেনেকৈ যোগাৰ হ'লে আমাৰ ঘৰত গেলি আহিবা বা তেতিয়াহ'লে মই মাত্ৰ যাই কিনে পইচা যোগাৰ কৰিব দিয়া যা বাচা জাগে যা তই গম পাবি যা তোৰ পইচা কি কৰোঁ মই তোৰ দৰে এনেকুৱা বুৰ্বক মানুহৰ কাৰণে মই ধনী হৈ গৈছোঁ বুজি পাইছে যা জাগে যা তই এ চাম আজি ৰাজু ক'ত গেছি আহাই নাই দেখোন আজি বাবু ভাই তাক আহিবে দি তাক দি আছো শিক্ষা সি মোৰ নতুন জোতাযোৰ লৈ যায় কিন্তু ক'ৰবাত বিক্ৰী কৰি থৈ আহিছে देने वाला जब भी देता सब पर भार के कितना আও ৰাজু আছি পাও গান গাই আছি দেখোন আজি এ বাবু ভাই আজিৰ পৰাই আমাৰ ভাল দিন আহি গেল আৰম্ভ আমাৰ ভাল দিন কে তই ক'ৰবাত বেংক চেংক চুৰ কৰি আছে নেকি এই পোকা লাগা তই মনে থাক তোৰ মুখেদি যেইকেন যি ওলবো ভালটো নলৱে আগে বেয়াটোৱে ওলৱে মনে থাক ও বাবু ভাই আজি এটা বস্তু গম পালো মই কি বস্তু গম পালি তই ইগলাখান যিমান ধনী মানুহ আছে মুকেশ আম্বানী ৰতন টাটা ইগলাখান কেনেকে ধনী হৈছে জানা কেনেকে কচোন এটা অফিচ আছে সেই অফিচটোত যদি তই পইচা 10,000 টকাৰ পৰা আৰম্ভ সেই পইচা দিয়াৰ পিছত সেই পইচা 25 দিনত ডাবল হৈ যায় ডাবল বাবু ভাই ইয়াৰ কথা এইগিলা নুশুনবে দে ই আমাক ক'ত ফাঁচাব বাবু ভাই ইয়াৰ কথা নুশুনবে ইয়াৰ মতে আমি সদায় দুখীয়া হৈ থাকিব লাগে আমি এতিয়া ডাঙৰ গাড়ী চাড়ী কিনি বিল্ডিং চিল্ডিং বনাই দিম আমাৰ পইচা ডাবল হৈ যাব বাবু ভাই এতিয়া এটা কাম কৰা মোৰ তাতে বেছি পইচা নাই মোৰ তাতে মাত্ৰ 2,000 টকা আছে তোমাৰ তাতে যিখিনি টকা আছে দিয়া মোক নকপি আৰু ৰাজু মোৰ তাতেও পইচা নাই কি কৰোঁ এতিয়া যদি আমাৰ দুয়োটাতে পইচা নাই তেতিয়াহ'লে মাটি খেন্তি বিক্ৰী কৰি দিয়া দেই খবৰদাৰ তহঁতে যদি মাটি লাৰা খবৰদাৰ চাম তই কিয় ইমান খং কৰা হ'ব দে আকৌ নহয় দে সেইখিনি আমি লিখি দিম আকৌ নাই কি আছে যিহেতু আমি আৰু ধনীয়ে হ'ম পিছত সেনেকুৱা বহুত মাটি কিনিব পাৰিম দে বাৰু বাবু ভাই তুমি কৈছা যাতে দিম দে মই লিখি গোলমাল হে ভাই সব গোলমাল হে বাবু ভাই যেনে এটা গান বাজছি শুনছ নেকি থৌ চব ক্ষেত্ৰত তোৰ গানে শুনা পা যা কিয় তোৰ নাই শুনা নাই মই কিয় শুনছিলো গোলমাল হে ভাই সব গোলমাল হে হাও ইজনে শুনা নাই নাই দে আমি যেন ধনী হ'ম নে গান চান শুনাই পাই থাকিবি দে মোৰো মনে এটা গান চলি আছে দেনে বালা জব ভি দেতা জব পৰ ফাৰ কে দেনে বালা জব ভি দেতা জব পৰ ফাৰ কে দে যেন কালি পইচা গোটাই থুপৰে কিনি কালি তাক দি থৈ আহিম তাক মানে কাক দিবি ৰাজু এৰে মাজত দালাল এটা আছে ৰখন তলা বাছা কম তলাৰ কথা আছে নেকি
সি পাছা এইগিলাখান 2 নম্বৰী কামত উস্তাদ আছে অলপ চাই চিতি দিবি তাক কৈছে তুন্দে একদমেই টেনশ্যন নলবি একদমেই টেনশ্যন নলবি বুজি পাইছে কালি মই দি থৈ আহিম তাক ইবা পইচা লৈ আনাত কিয় ইমান দেৰি কৰিছি সোনকালে ভাই পইচা চইচা গোটাই আনিছো হয় নেকি দে দি লওঁ সিঞ্চি তেতিয়াহ'লে মই 25 দিনত গেলি ৰখো আৰু 25 দিনৰ পিছত তোক ফোন মাৰিম আৰু হ'ব দে 25 দিনৰ পিছত ফোন মাৰিবি তে যাওঁ দে মই কি হ'ব তহঁতৰ দৰে এনেকুৱা মানুহগিলাখানক চাই কিনি মুখত দেখি কি হ'ব এই বুৰ্বক মানুহগিলাখানে আমাৰ দৰে মানুহক ধনী বনাই দে পাহৰিয়ে গৈছিলো আজি 25 দিন হৈছে মজা আজিৰ পৰা ধনী মই ধনী 25 দিন হৈ গেল ফোন মাৰো ৰ তাক हेलो आप जिस नंबर पे कॉल कर रहे हैं वो आपका पैसा लेके इस देश से भाग चुका है মল্লু যা ই মোক ধোকা দিলে তো বন্ধুসকল যদি আমাৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তো বন্ধুসকল আমাৰ এই ভিডিঅ'টো এইভাৱে বনাইছোঁ যে আপোনালোকে সোণতলাৰ দৰে মানুহক একো নজনা নুবুজাকৈ যেনেকৈ তেনেকৈ পইচা নিদিব নহ'লে আপোনালোকৰ লছ হ'ব তেন্তে লগ পাম আন এটা ভিডিঅ'ৰ লগত তেতিয়ালৈকে অপেক্ষা কৰিব